নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা পাইছে বেংক সাথী ইউটিউব চেনেল। মই আপোনাৰ বন্ধু সুবল বিশ্বাস। আপোনালোকে যোৱা ভিডিঅ'টো দেখা পাইছিলে যে মাছৰুম খেতিৰ 18টা ল'বলগীয়া সাৱধানতা কি কি। আজি আমি কথা পাতিম মাছৰুম কেনেকৈ মাৰ্কেটিং কৰিব লাগে। হয় বন্ধুসকল, মাছৰুম কেনেকৈ মাৰ্কেটিং কৰিব লাগে এইটো এটা আটাইতকৈ ডাঙৰ সমস্যা। খেতিয়কবিলাকে খেতি কৰে, কিন্তু তাৰ আগতে চিন্তা কৰিব লাগে যে মই মাছৰুমটো ক'ত বিক্ৰী কৰিম। মোৰ তাত যিবিলাক ফোন আহে গোটেইকেইটা প্ৰশ্ন যে মাছৰুম মই কেনেকৈ বিক্ৰী কৰিম, আপুনি কোম্পানীত নেকি, বা মই আপোনাৰ পৰা বীজ ল'লে মাছৰুমটো আপোনাক দিব পাৰিম নেকি, এইটোৱে কুৱেশ্যন। গতিকে বন্ধুসকল, মই কওঁ যে এতিয়া এই লকডাউনৰ সময়ত আপোনালোকে নিজে মাৰ্কেটিং কৰিবলৈ শিকক। মই আপোনালোকক শিকাম কেনেকৈ মাৰ্কেটিং কৰিব লাগে। হয় বন্ধুসকল, মাৰ্কেটিং কৰা বহুত ডাঙৰ বস্তু আৰু কোনো ডাঙৰ কাম নহয়। এইটো আমি মনত ভাবি লৈছোঁ যে কোনে কিনিব মাছৰুমটো, কোনে কিনিব, এইটো এটা ডাঙৰ প্ৰশ্ন। কোনে মাছৰুম খায়, তাত যাম, এইবিলাক কুৱেশ্যনে আমাৰ মনটোক ডাউন কৰি দিয়ে। সেইকাৰণে আমি মাছৰুমটো বিক্ৰী কৰিবলৈ আমি অসুবিধা পাওঁ, বা সজাগতা ল'বলৈ যিটো লাগে এইটো নোৱাৰোঁ। যদি কোনোবাই কিনি লৈ যায় তেতিয়াহ'লে মই মাছৰুম খেতি কৰিম। কিনিবলৈ কোনো নাহে, কাৰণ মাছৰুমটো বিক্ৰী কৰিবৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত মাছৰুমটো যদি বিক্ৰী নহয় বা বিক্ৰী কৰিব লাগিব, যদি কোম্পানীবিলাকে আপোনাৰ তাত নাহে তেতিয়াহ'লে মাছৰুমটো হয় শুকাব লাগিব, আৰু যদি শুকায় তেতিয়াহ'লে দামটো আধা হৈ যাব। ছাপ'জ আপুনি 600 টকা কেজিত মাছৰুমটো বিক্ৰী কৰিলে, কেঁচাটো 200 টকা কেজি আছিল। যদি আপুনি ফিল্ডত যায়, নিজে চাইকেল মাৰিয়ে হওক বা বাইকতেই যায়, 200 টকা আপুনি বেচিব পাৰিব আৰামছে। কিন্তু যদি কোম্পানীত বিক্ৰী কৰে তেওঁলোকে ক'ব যে মই কেঁচা মাছৰুম নলওঁ, ড্ৰাই মাছৰুমহে ল'ম, তেতিয়া আপোনালোকে ড্ৰাই মাছৰুমটো দিয়ক। তেতিয়াহ'লে আপুনি 600 টকাৰ মাছৰুমটো দিব লাগিব। গতিকে 60 টকা কেজি হ'ল 1 কেজি মাছৰুম গ্ৰাম শুকালে 10 কেজি মাছৰুম শুকালে 1 কেজি হয়। গতিকে চাওক, আপোনালোকে 60 টকা কেজিত আপোনালোকে মাছৰুম বিক্ৰী কৰিছে। তাতকৈ যদি আপোনালোকে মানে কম দামত 100 টকা যদি কেজিত আপোনালোকে লোকেল এৰিয়াত বিক্ৰী কৰে 25 টকা পোৱা, তেন্তেহ'লে চবেই কিনিব আৰু মাছৰুমৰ কাষ্টমাৰো বাঢ়িব, আৰু আপোনালোকে মাছৰুমটো বিক্ৰী কৰিবলৈ ভৱিষ্যতে সুবিধা পাব। এতিয়া লকডাউনৰ সময়ত কোনো কোম্পানী আপোনাৰ ওচৰত নাহে, কাৰণ কি গাড়ী ঘোৰাও নাই, কমিউনিকেশ্যনৰ গিপিঙো, সেইকাৰণে বহুত অসুবিধা হৈ আছে। মাছৰুমটো বীজ নাই, মাছৰুম খেতি কৰিবৰ কাৰণে মাছৰুম ক'ত বিক্ৰী কৰিম, এইবিলাক সমস্যা। কিন্তু যিসকল ব্যক্তিয়ে নিজে মাৰ্কেটিং কৰি আছে তেওঁলোকৰ কোনো সমস্যা হোৱা নাই। যেনেকৈ মোৰ তাত যদি ডেইলি মাছৰুম 10 কেজিও আহে তেতিয়াহ'লে মই ইজিলি বিক্ৰী কৰিব পাৰিম, কাৰণ মই কেতিয়াও কোম্পানীত দিয়া নাই। মই নিজেই আজি 15 বছৰ হ'ল আজি মই নিজে মাৰ্কেটিং কৰোঁ। গতিকে বন্ধুসকল, মাৰ্কেটিংটো নিজে কৰিবলৈ শিকক আৰু বহুত প্ৰফিট লওক। বেলেগৰ আণ্ডাৰত কাম কৰি পেলাই কোনো লাভ নাই। ইয়াত ইমান কম পইচাত মাছৰুমটো বিক্ৰী কৰি আপোনালোকৰ কোনো প্ৰফিট নহ'ব। নিজে কৰিলে আপুনি 90% প্ৰফিট বেছি পাব। গতিকে বন্ধুসকল, কেনেকৈ মাৰ্কেটিং কৰিব, প্ৰথম কথা হ'ল যিবিলাক কাঠফুলা খেতিৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। নম্বৰ 1 সমস্যা হ'ল মানুহে কাঠফুলাৰ বিষয়ে নাজানে, কাঠফুলা খেতি কৰিব নাজানে মানুহে। 2 নম্বৰ হ'ল ৰন্ধন প্ৰণালী, মানুহে কাঠফুলা ৰান্ধিব নাজানে, কেনেকৈ বনাব লাগে সেইটো নাজানে। 3 নম্বৰ হ'ল মাছৰুমৰ দাম বহুত, 200 টকা কেজি, সেইকাৰণে মাছৰুম বেলেগে খাব নিবিচাৰে। নতুন বস্তু এটা ইমান দামত কিনি আনি কোনো ট্ৰাই কৰিব নিবিচাৰে। 4 নম্বৰ কথা হ'ল সজাগতা নাই মাছৰুমৰ। 5 নম্বৰ কথা হ'ল কি মানুহে ভুৱা বাতৰিবিলাক শুনি আছে পেপাৰে পত্ৰে, যে ইহঁতে পাই আছে যে মাছৰুম খাই মানুহ মৰিছে। গতিকে সেই সমস্যাবিলাক আমি জনাব লাগিব যে জৈৱিক পদ্ধতিত খেতি কৰা মাছৰুম কেতিয়াও বিষাক্ত নহয়, সম্পূৰ্ণৰূপে সুৰক্ষিত। বৈজ্ঞানিকভাৱে ইয়াৰ খেতি কেনেকৈ কৰা হয় আপোনালোকে নিজৰ ফাৰ্মটো প্ৰত্যেককে আনি পেলাই দেখুৱাওক, এয়া আমাৰ ফাৰ্ম, এনেকৈ আমি খেতি কৰোঁ, এই ভিডিঅ'বিলাক দেখুৱাব লাগিব। এই সমস্যাবিলাক সমাধান কৰিবলৈ প্ৰথম কথা হ'ল মাছৰুমৰ দাম। যদি আমি 100 টকা কেজি কৰি 25 টকা কৰি যদি আমি বেচোঁ তেতিয়াহ'লে সোনকালে বিক্ৰী হ'ব, কাষ্টমাৰো বাঢ়িব, আৰু যেতিয়া কাষ্টমাৰে খাবলৈ শিকিব তেতিয়া 200 টকা আপুনি বেচিব পাৰিব। নম্বৰ 2 ৰন্ধন প্ৰণালী। যেতিয়া আমি মাছৰুম বিক্ৰী কৰিবলৈ যাব আপুনি শিকাব কেনেকৈ ৰান্ধিব লাগিব, টেষ্টিভাৱে আমি ৰান্ধিবলৈ পাৰোঁ, এই বিষয়ে আমি শিকাব লাগিব। আমি পিছত ভিডিঅ' বনাম এইটো কেনেকৈ ৰান্ধিব লাগে।
এই দুটা বস্তু শিকিব লাগিব। 3 নম্বৰ মাছৰুমৰ যিটো সজাগতা, মাছৰুম কি বস্তু, কিমান প্ৰটিন থাকে, ভিটামিন থাকে, তাৰ মেডিচিনেল ভেলু কি, পুষ্টিকৰ গুণ কি, এই সকলো কথা কাষ্টমাৰক বুজাব লাগিব, তেতিয়াহে মানুহে মাছৰুম কিনিব। 6 নম্বৰ হ'ল যে সজাগতা শিবিৰ। আমি গাঁৱে গাঁৱে গৈ মাছৰুমৰ খেতিৰ বিষয়ে বুজাব লাগিব, মাছৰুম খেতিত কিমান প্ৰফিট আছে, মাছৰুমৰ গুণ কি, অৱগুণ কি, এইবিলাক চব কথা বুজাব লাগিব। এই সজাগতা সভাটো আমি কৰিব লাগিব। আন এটা কথা, কোনে কিনিব? আমাৰ প্ৰশ্নটো হ'ল কোনে কিনিব? হয়, আমি ঘৰত বহি থাকিলে কোনো নিকিনে, গতিকে মই জানো যে কোনেও নাখায় মাছৰুম, কিন্তু আমি খুৱাবলৈ শিকাব লাগিব। এইখিনিতে মই এটা কাহিনী কৈ দিওঁ আপোনালোকক যে এবাৰ এজন জোতা কোম্পানীৰ MDয়ে 2জন চেলছমেনক মাতি আনি ক'লে, তোমালোকে যোৱা আফ্ৰিকালৈ গৈ চোৱা তাত আমাৰ জোতা বিক্ৰী হ'বনে নাই। গতিকে MDৰ কথাত সেই 2জন চেলছমেন ফ্লাইটত আফ্ৰিকালৈ গ'ল। আফ্ৰিকাত যোৱাৰ পিছত তাত লেণ্ডিং কৰিলে। লেণ্ডিং কৰাৰ পিছত সিহঁতে বিচাৰি গ'ল যে আফ্ৰিকাৰ মানুহে জোতা নিপিন্ধে। সঁচাকৈ সিহঁতৰ মানুহে জোতা নিপিন্ধে, গতিকে এনে খোজকাঢ়ে। তাৰপিছত 2জন চেলছমেনে বহুত চিন্তা কৰি আছে। এজনে কপালত হাত দি চিন্তা কৰি আছে যে বিক্ৰী নহ'ব, কোনেও নিপিন্ধে, আমি কেনেকৈ বেচিম। আন এজনে মনে মনে ভাবিলে, বহুত আনন্দিত হ'ল আৰু এই কথাটো মই MDক জনাম বুলি সি ভাবিলে যে মানুহে জোতা নিপিন্ধে এই কথাটো। ঘূৰি আহি আকৌ MDক লগ ধৰিলে। MDক ক'লে, প্ৰথমতে MD এজনক মাতিলে। MDৰ ওচৰত প্ৰথমজনে গৈ পেলাই ক'লে, ছাৰ আফ্ৰিকা মহাদেশত কোনেও জোতা নিপিন্ধে, গতিকে আমাৰ জোতা তাত নচলে। তেতিয়া ক'লে MDয়ে, যোৱা তুমি। ছেকেণ্ডজনক মাতিলে, তুমি আহা। তেওঁ আহি পেলাই পূৰা এক্সাইটেড হৈ পেলাই ক'লে, ৱাও, আফ্ৰিকা মহাদেশৰ মানুহে জোতাই নিপিন্ধে, আমি যদি এজনক জোতা পিন্ধাই দিব পাৰোঁ তেতিয়াহ'লে সকলো মানুহে জোতা পিন্ধিবলৈ আৰম্ভ কৰিব। MDয়ে এই কথাটো শুনি তাত চাবাজ দিলে, ৱাহ, তুমি মোৰ আচল চেলছমেন। গতিকে আমাৰ মাইণ্ডটো তেনেকৈ হ'ব লাগিব, পজিটিভ। কোনো মাছৰুম নাখায়, কিন্তু আমি যদি এজনক খুৱাই দিব পাৰোঁ, তাক দেখি পেলাই চবেই মাছৰুম খাবলৈ শিকিব। গতিকে বন্ধুসকল, আমি মাছৰুমটো বিক্ৰী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল আমি নিজৰ ভিতৰত আনিব লাগিব। গতিকে আমি পাৰ্টকৈ আমি বুজাম কেনেকৈ মাছৰুম আমি বিক্ৰী কৰিব লাগে। বন্ধুসকল, আপোনালোকে আমাৰ এই চেনেলটো চাই থাকিব, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ইয়াত আমি কেনেকৈ মাছৰুম বিক্ৰী কৰিব লাগে এইবিলাক কথা আমি জনাম, আৰু বিভিন্ন পাৰ্ট কৰি আমি এই ভিডিঅ'বিলাক বনাই আপোনাক যোগান ধৰিম। বহুতে ভাল পাব এনেকৈ সৰু ভিডিঅ' চাবৰ কাৰণে। নেক্সট ভিডিঅ'ত আমি কথা পাতিম মাৰ্কেটিং কেনেকৈ কৰিব লাগে, তাৰ বিশেষভাৱে তথ্য আৰু ডিজিটেল মাৰ্কেটিং আমি কেনেকৈ ইউজ কৰিম, মাছৰুম খেতিৰ মাৰ্কেটিঙত ডিজিটেল মাৰ্কেটিং কেনেকৈ কৰিম তাৰ বিষয়ে আমি কথা পাতিম। হয় বন্ধুসকল, এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই চেনেলটো একেবাৰে নতুন চেনেল, অকল মাছৰুমৰ কাৰণেহে এই মাছৰুমৰ চেনেলটো বনোৱা হৈছে। আপোনাৰ কাৰণে মই আছোঁ, আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰক। জাষ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে মোৰ 15 বছৰ এক্সপিৰিয়েঞ্চটো মই আপোনালোকক শ্বেয়াৰ কৰিম। হয় বন্ধুসকল, আজি ইমানতে বিদায় লৈছোঁ। নেক্সট ভিডিঅ'লৈ আকৌ আহিম। গতিকে থেংক ইউ ফৰ ৱাচিং। টাটা।